মিচিঙৰ ইতিহাসৰ আন এক মন কৰিবলগীয়া দিশ হৈছে যে কোনো ৰজা নোহোৱাকৈ সামূহিক ঐক্যবদ্ধতাৰে প্ৰতিপক্ষক তেওঁলোকে পৰাজিত কৰিছিল। সামাজিক ঐক্যৰ এই আদৰ্শই মিচিং সমাজৰ মহাশক্তি আছিল। সৰলতা হৈছে মিচিং লোকজীৱনৰ মূল বৈশিষ্ট্য। প্ৰতিটো প্ৰজন্মই যাতে সমাজৰ সৈতে সংযুক্ত হৈ থাকি বিকাশমুখী চেতনাৰে আগুৱাই যাব পাৰে, তাৰ বাবে প্ৰতিখন গাঁৱতে থকা মিম্বৰ য়াং মেন মিম্বৰ নামৰ অনুষ্ঠানটোৱে যুৱক যুৱতীসকলক নৈতিকতা, প্ৰমূল্যবোধ আৰু সুশৃংখলিতভাৱে জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়। লোকসাধু, লোককথা, লোককলাৰ মাজেৰেও প্ৰাচীন সাংস্কৃতিক পৰম্পৰাৰ চহকী প্ৰতিফলন দেখিবলৈ পোৱা যায়। এই সম্পৰ্কত অসমৰ জনজাতি আৰু সংস্কৃতি গ্ৰন্থ সংগীতৰ মাধ্যমেৰে কিদৰে কৃষ্ণ ভক্তিৰ সোঁত প্ৰবাহিত আছিল সেই কথা উল্লেখ আছে। মিচিংসকলে সুকীয়া ৰূপেৰে আধ্যাত্মিক জীৱন পালন কৰি আহিছে। এই জনগোষ্ঠীৰ লোকসকলে কোনো দেৱতা বা দেৱীক পূজা নকৰে। উপস্যা শক্তি ৰূপে দংনি বংল, উপৰি পুৰুষ, কীট পতংগ আদি সকলোৰে নাম সকাম নিকামত স্মৰণ কৰে। কিন্তু তেওঁলোকে প্ৰশস্তি নাগায়, বৰঞ্চ সকলোকে সাক্ষী ৰূপে থাকিবলৈহে স্মৰণ কৰে। মিচিংসকলৰ প্ৰতিটো মাংগলিক কাৰ্যতে দংনি পলক সাক্ষী ৰূপে থাকিবৰ কাৰণে নিবেদন কৰে। আনকি শপত লোৱাৰ সময়তো দনিপলৰ নাম লয়। মিচিংসকলৰ ধৰ্ম বিশ্বাসৰ পৰম্পৰা বিৱৰ্তন তত্ত্বৰ আধাৰত প্ৰতিষ্ঠিত। পাহাৰ এৰি ভৈয়ামলৈ প্ৰব্ৰজন কৰাৰ পিছত মিচিংসকল নৱবৈষ্ণৱ আন্দোলনৰ দ্বাৰাও প্ৰভাৱিত হৈছিল। এনে এক চহকী ঐতিহ্য আৰু লোককৃষ্টিৰ অধিকাৰী মিচিং জনগোষ্ঠীৰ শৈক্ষিক, ভাষা, সাহিত্য, আৰ্থ, সামাজিক তথা সামাজিক উত্তৰণৰ লগতে সাংস্কৃতিক চেতনাবোধ শক্তিশালী কৰি অহা TMPকে অন্যতম মুখ্য ভূমিকা লৈ আহিছে। দায়িত্বশীল আৰু গৌৰৱান্বিত মিচিং জাতিৰ পুনৰ উত্থান আৰু মিচিং জনজাতিকে ধৰি অন্যান্য ভৈয়াম জনজাতিৰ গৌৰৱময় অগ্ৰগামী যাত্ৰা TMPকে জন্ম আছিল এক ঐতিহাসিক আৰু যুগান্তৰকাৰী পদক্ষেপ। মেদিনী মোহন দলে সোনাধৰ পাটিল, কুমচং পাঙিং, মধুৰাম পেগু, দেৱেন পেগুৰ দৰে উদ্যমী মিচিং যুৱকৰ প্ৰচেষ্টাত 1971 চনৰ 16 আৰু 17 অক্টোবৰত অসম অৰুণাচল সীমান্তৰ জোনাইত অনুষ্ঠিত এক সভাত অসম নেফা মিচিং ছাত্ৰ সন্থা গঠন হৈছিল। পিছলৈ অসম অৰুণাচল মিচিং ছাত্ৰ সন্থা নামেৰে আৰু 1977 চনৰ 24 মে'ত দেৰগাঁও চগুৰি গাঁৱত অনুষ্ঠিত প্ৰতিনিধিত্বমূলক সভাত সদৌ মিচিং ছাত্ৰ সন্থা নামেৰে এই সংগঠনটি নামাঙ্কিত হয়। 1985 চনত মাজুলীৰ জেংৰাইমুখৰ অনুষ্ঠিত অধিৱেশনত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি এই ছাত্ৰ সন্থাৰ নাম টাকাম মিচিং পৰিং কৌবাং বুলি পুনৰ নামাকৰণ হয়। প্ৰতিষ্ঠা কালৰ পৰাই মিচিং জনজাতি ছাত্ৰ ছাত্ৰীসকলক একত্ৰিত কৰি উন্নত আৰু পাৰম্পৰিক বুজাবুজিৰ ভিত্তিত জাতিটোৰ অৰ্থনীতি, শিক্ষা, সংস্কৃতি, পৰম্পৰা, ভাষা আৰু সাহিত্য আগুৱাই নিয়াত TMPকে বলিষ্ঠ ভূমিকা লৈ আহিছে। TMPকে কেৱল ছাত্ৰ ছাত্ৰীৰ জ্বলন্ত সমস্যাৰ মাজতে সীমাবদ্ধ নাথাকি মিচিং জাতিৰ TMPকে আকৌ এবাৰ মোৰ অন্তৰৰ শুভকামনা যাচিছোঁ আৰু তেওঁলোকে যাতে মিচিং সমাজক সদায় সুস্থভাৱে নেতৃত্ব দি যায় তাৰ বাবে মই অনুৰোধ আৰু শুভকামনা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ জনজাতীয় সমাজখনে অসমীয়া সমাজক বৰ্ণিল ৰূপ প্ৰদান কৰিছে। আজি অসমীয়া সমাজখনৰ যি বৰ্ণাঢ্য ৰূপ, সেই বৰ্ণাঢ্য ৰূপৰ আঁৰতে লুকাই আছে জনজাতীয় কলা, কৃষ্টি আৰু সংস্কৃতি।
জনজাতীয় কলা কৃষ্টি আৰু সংস্কৃতিক বাদ দি আমি অসমীয়া সমাজখনৰ ভৱিষ্যত দেখা নাপাওঁ। আজি মিচিং সমাজৰ ভাষা, ৰীতি নীতি, ইয়াৰ পৰম্পৰাই অসমীয়া সমাজক গভীৰভাৱে চাপ পেলাইছে। অসমৰ প্ৰতিজন জনপ্ৰিয় গায়কে তেওঁলোকৰ গীত ৰচনা কৰোঁতে মিচিং সমাজৰ ভাষা, মিচিং সমাজৰ পৰম্পৰা, মিচিং সমাজৰ লোককৃষ্টি আৰু লোক সংস্কৃতিক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে আগবঢ়াই লৈ অহা আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। তাৰ পৰাই জনজাতীয় লোকসকলৰ কলা কৃষ্টি সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ বাবে আৰু তেওঁলোকৰ ন্যায্য অধিকাৰক স্বীকৃতি দিয়াৰ বাবে আমি নিৰন্তৰ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। এই প্ৰচেষ্টাৰ অংশৰূপে যোৱা 1 জানুৱাৰীত আমাৰ চৰকাৰৰ কেবিনেট বৈঠকে মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন কৰিছে। মই বিশ্বাস কৰোঁ যে সাংবিধানিক মৰ্যাদাৰে শক্তিশালী হৈ মিচিং স্বায়ত্তশাসিত পৰিষদে মিচিং সমাজক আৰু অধিক সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। মিচিং যুৱ মহোৎসৱৰ প্ৰাৰম্ভণিৰ কাৰণ আৰু প্ৰাৰম্ভণিৰ যি এক ডাঙৰ আদৰ্শ আছিল তাৰ বিষয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আপোনালোকৰ আগত ব্যাখ্যা দাঙি ধৰিছে। মই এই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে আহিছোঁ, কিন্তু এই অনুষ্ঠানত প্ৰৱেশ কৰিয়েই ইয়াৰ যিটো স্পন্দন, ইয়াৰ যিটো প্ৰাণৱন্ত আৰু ইয়াৰ যি জীৱন্ত ৰূপ মই প্ৰত্যক্ষ কৰিছোঁ, তাক লৈ মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। মই বিশ্বাস কৰোঁ যে 9টা বছৰৰ পিছত এই মিচিং যুৱ মহিয়ে আমি ডক্টৰ ভূপেন হাজৰিকাৰ সুন্দৰ গীত মিচিং আৰু অসমীয়াত একেটা লয় এই যুৱ মহোৎসৱ অনুভৱ কৰিম। সেই কথা মোক যাতে মাতিব নাপাহৰে তাৰ বাবে মই আজিয়েই ভুৱন পেগু, ৰণোজ পেগু, আমাৰ TMPK নেতৃবৰ্গক আজিয়ে মই অনুৰোধ কৰিছোঁ। লগতে এই মিচিং যুৱ মহোৎসৱৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা প্ৰতি বছৰে 1 কোটি টকা অনুদান দিয়াৰ বাবেও আজিৰ অনুষ্ঠানতে মই ঘোষণা কৰিছোঁ, যাতে আমি ইয়াক এক নতুন ৰূপলৈ লৈ যাব পাৰোঁ। পুনৰ এবাৰ মই TMPK নেতৃবৰ্গক ধন্যবাদ জনাই আৰু সমগ্ৰ মিচিং সমাজখনক আজিৰ এই সুন্দৰ দিনটোত পুনৰ এবাৰ অভিনন্দন আৰু মোৰ বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।